নমস্কাৰ বন্ধু বান্ধৱীসকল, আমাৰ চেনেল সিক্ৰেট কমেডি গুৰুলৈ আপোনালোকক স্বাগত। আমাৰ চেনেলৰ ভিডিঅ'বোৰ লাইক কৰক, শ্বেয়াৰ কৰক আৰু সাবস্ক্ৰাইব কৰি ঘণ্টাটো বজাবলৈ একদমেই নাপাহৰিব। মৰমৰ নীলা, আশা কৰোঁ তুমি ভালেই আছা। মোৰো ভালেই। জীৱন যুদ্ধত যুঁজি মই আছো ভালেৰেই জীয়াই। বহুত কঠিন হৈও মোৰ বাবে এই জীৱন যাত্ৰা। কিয় জানা? তুমি নুবুজিবা। না তুমি হয়তো বুজিবা, কিন্তু নুবুজাৰ ভাও জুৰিবা। নিসংগতা, এই নিসংগতাই এতিয়া মোৰ সকলোবোৰ চানি আছে। তুমি হয়তো বুজিছা, এৰা নুবুজাৰ কথাই নাই। তুমি মোক প্ৰতাৰণা কৰি নিসংগ কৰিলা। ভৰসা আৰু বিশ্বাস ৰাখিয়েই ভাল পাইছিলোঁ তোমাক। ভাল পাইছিলোঁ, বহুত ভাল পাইছিলোঁ। তুমি হয়তো কেতিয়াবা অনুভৱ কৰিছিলা মোৰ অপৰিসীম ভাল পোৱাবোৰ, কিন্তু তাৰ পিছতো কিয় এনেকুৱা কৰিলা? কি জানা? তোমাক যে কৈছিলোঁ জোনাক ৰাতিবোৰ মোৰ ভাল লাগে বুলি, জোনাক ৰাতিৰ আকাশখন মোৰ ভাল লাগে বুলি। ক'তা আজিকালিচোন মোক আমনি কৰা হ'ল তুমি বিহীন জোনাক ৰাতিবোৰে। সকলোবোৰ সপোন আন্ধাৰত বিলীন হৈ গ'ল। ঘোৰ অমানিশাই চানি ধৰিছে জীৱন, একোৱেই ভাল নলগা হ'ল। বিশ্বাস কৰা, আনকি মোৰ এই বেদনাদায়ক জীৱনটো। তুমি কান্দিছা? নাকান্দিবা ৰ'বা, আৰু বহুতো কথাই আছে ক'বলৈ। ওৰে ৰাতি উজাগৰে কটাওঁ আজিকালি। কেতিয়াবা চকুৰ পুৰণিত অকণমান টোপনি আহে, কেতিয়াবা সেইকণো নাহে। ঘৰত মোকতো প্ৰথমেই বুজাইছিলোঁ বহুত, দুখীয়া মানুহৰ বাবে প্ৰেম নহয় বুলি কৈছিল। কিন্তু মই বিশ্বাস কৰা নাছিলোঁ সেইবোৰ কথা। মায়ে চকুলো টুকিছিল, দেউতাই বুজাইছিল আৰু শিকাইছিল জীৱন যুদ্ধত অকলে যুঁজাৰ কৌশল। কিন্তু মই নিশিকিলোঁ, শিকিব ইচ্ছা নকৰিলোঁ। কিয় জানা? কাৰণ তুমি তেতিয়া মোৰ ছাঁটোৰ দৰেই লগত থাকি মৰম দি আছিলা। মই তোমাক মোৰ ছাঁটো বুলিয়েই ভাবিছিলোঁ। পাহৰি আছিলোঁ আন্ধাৰত ছাঁ নাথাকে বুলি। শেষত ধন্যবাদ জনালোঁ চিঠিখন পঢ়িলা বুলি। ইতি বিষাদত নষ্ট হোৱা ল'ৰাজন। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। জয় আই অসম।